বন্ধুসকল আজিৰ ভিডিঅ'টোত এন্ড্ৰইডৰ খুবেই ভাল এটা এপ্লিকেশন আপোনালোকৰ লগত শেয়াৰ কৰিম এপ্লিকেশনটো ইনষ্টল কৰি ব্যৱহাৰ কৰিলে আপুনি গম পাই যাব যে এপ্লিকেশনটো কিমান ভাল এই এপ্লিকেশনটো ব্যৱহাৰ কৰি থকাত যদি আপোনাক কোনোবাই দেখা পায় তেনেহলে হি কিন্তু আপোনাৰ পৰা এপ্লিকেশনটো খুজিব ভিডিঅ'টো শেষলৈ চাই থাকক কথা দিছো ভিডিঅ'টো ভাল পাব ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত আপোনাক এটা সৰু ৰিকুৱেষ্ট কৰিছো আপুনি যদি আমাৰ এই নতুন চেনেলটোত প্ৰথম ভিডিঅ' চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব যাতে আমি ভিডিঅ' এটা আপলোড কৰি নটিফিকেশনৰ মাধ্যমেৰে আপোনালোকক জনাব পাৰো আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো প্ৰতিদিনৰ নিচিনা আজিও এটা সৰু এপ্লিকেশন ইনষ্টল কৰিব লাগিব এপ্লিকেশনটোৰ নাম হৈছে Edge লাইটিং ইয়াৰ লিংক মই ভিডিঅ' ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে ডেসক্ৰিপচন চেক কৰিলে তাত এটা লিংক পাব হেটি লিংকত ক্লিক কৰিলে গুগল প্লে ষ্টৰত লৈ যাব আপুনি তাৰ পৰা এপ্লিকেশনটো ইনষ্টল কৰি ল'ব পাৰিব নাইবা গুগল প্লে ষ্টৰত যাব গুগল প্লে ষ্টৰত গৈ সাৰ্চ কৰিব Edge লাইটিং লিখে সাৰ্চ কৰিব সাৰ্চ কৰিলে 4.7 ৰেটিং এটা এপ্লিকেশন আপুনি দেখা পাইছে এই এপ্লিকেশনটো আপুনি ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পিছত ওপেন কৰিব ওপেন কৰিলে এনেকুৱা এটা ইন্টাৰফেস দেখা পাব বা যদি এনেকুৱা ইন্টাৰফেস নাহে তেনেহলে আপুনি 3 লাইনত টাচ কৰিব 3 লাইনত টাচ কৰিলে এনেকুৱা আহিব ইয়াৰ প্ৰথমত যেটো আছে Edge লাইটিং ইয়াৰ ভিতৰত চাও কি আছে Edge লাইটিংৰ ভিতৰত বহুত কিনি বস্তু আছে প্ৰথমত আমি চাম যে এইটো যেটো সেটিংসটো আছে এই সেটিংসটো অফ হৈ আছে নেকি people edgeত আমি যদি টাচ কৰো তাতো কেটামান অপচন আছে আপুনি চাব পাৰিছে যে এড কন্টাক্ট বুলি লিখা আছে মই জাস্ট এটা দেখাই আছো যে এড কন্টাক্টত ক্লিক কৰিছো ক্লিক কৰাৰ পিছত ইয়াৰ পৰা এটা কন্টাক্ট মই এড কৰিছো তাৰ তলতো আৰু এটা কন্টাক্ট আমি চাও আমি ইয়াতো আৰু এটা কন্টাক্ট এড কৰিছো ঠিক আছে মই জাস্ট দুটা কন্টাক্ট এড কৰিছো আপুনি ইয়াত ইচ্ছা কৰিলে আৰু বহুতো কন্টাক্ট এড কৰিব পাৰে ইয়াৰ কামখিনি মই অলপ পিছত দেখাই আছো তাৰ পিছত আছে থিমছ ৱালপেপাৰ ইয়াৰ পৰা আপুনি বিভিন্ন ধৰণৰ থিমছ আছে যে এটো আছে Samsung S8 S9 People Edge এটো আপুনি এনেবল কৰি দিব পাৰে আপুনি যেটো ইচ্ছা হেটোৱে কৰিব পাৰে ডিফল্ট হিচাপে Samsungৰ H6 যেটো এটো আছে মই এটোৱে ৰাখিম তলফালে আৰু আপুনি থিমছ বিলাক ইনষ্টল কৰি ল'ব পাৰে ইয়াত বহুত আছে তাৰ পিছৰ যেটো অপচন Edge স্ক্ৰিনটো আমি চাও Edge স্ক্ৰিনত পপআপ হিচাপে ইয়াত পাঁচটা নটিফিকেশনৰ হেৰি আছে না পাঁচটাতকৈ বেছি আছে লাগে এইকেইটা আছে এইকেইটা কাম মই অলপ পিছত দেখাইছো হা এইকেইটা এতিয়া ইয়াতে থাকক আমাৰ যেটো কৰিব লাগিব Edge লাইটিং বুলি আপুনি দেখা পাইছে Edge লাইটিংত যাব Edge লাইটিংটো খুলিলে এনেকুৱা এটা ইন্টাৰফেস দেখা পাব ওপৰত যেটো আছে Edge লাইটিং এটো আপুনি এক্টিভ কৰি দিব এক্টিভ কৰি দিয়াৰ লগে লগে চাইছে সাইডত কিমান ধুনিয়াকৈ এটা মিউজিক মাৰি আছে এতিয়া আমি কি কৰিম ইয়াৰ সাইডত যেটো মিউজিকটো আছে ইয়াৰ মিউজিকটো যদি কালাৰটো চেঞ্জ কৰিব লাগে তেনেহলে আপুনি ইয়াত কিন্তু কালাৰটো চেঞ্জ কৰি ল'ব পাৰিব এতিয়া ডিফল্ট হিচাপে টাইমিংটো আছে 5 সেকেন্ড আমি এটো ম্যাক্স 50 সেকেন্ড বনাই দিম আপুনি যি কোনো জায়গাত এটো টাইমিংটো সেট কৰিব পাৰে মোৰ ভাল লাগে সেই কাৰণে মই 50 সেকেন্ড ৰাখিছো আপুনি আপোনাৰ মতে ৰাখিব ইয়াৰ কালাৰটো কিন্তু আপুনি ইয়াত চেঞ্জ কৰিব পাৰিব মই আকৌ কৈ আছো ইয়াত চেঞ্জ কৰিব পাৰিব এটো Edge লাইটিংটো এক্টিভ কৰাৰ সময়ত যদি আপোনাৰ কিবা পাৰমিশন বিচাৰে আপুনি পাৰমিশন কিনি দি ল'ব আদাৰৱাইজ এপ্লিকেশনটো কাম নকৰিব আৰু আপুনি যে দেখা পাইছে সাইডত মিউজিক মাৰি আছে ইয়াৰ যেটো মানে হেৰিটো আছে এটো যদি আপুনি বঢ়াব বিচাৰে ইয়াত দিয়াৰ লগে লগে এটো বাঢ়িব আপুনি চাব পাৰিছে ৰাইট সাইডত দিলে বাঢ়িব আৰু লেফট সাইডত দিলে ইয়াৰ যেটো এৰিয়াটো কম ল'ব আপুনি চাব যিমান ৰাখিলে আপোনাৰ ভাল লাগে হেমতে আপুনি সেট কৰি ল'ব এতিয়া ইয়াত কেটামান এপ্লিকেশন আছে ইয়াত এটা এপ্লিকেশন আছে যে বাংলা ডিকশনাৰী এটো যদি মই অন কৰি দিও তেনেহলে নেক্সট টাইম এটো এপ্লিকেশন ওপেন কৰাৰ লগে লগে এৰদৰ মিউজিক মাৰি থাকিব বা অসমীয়া যেটো ডিকশনাৰী আছে এই ডিকশনাৰীটো আমি অন কৰি দিছো নেক্সট টাইম যেতিয়া আমি এই ডিকশনাৰীটো অন কৰিম তেনেহলে কিন্তু সাইডত তেনে ধৰণৰ মিউজিক মাৰি থাকিব তো দ্ৰুপ আপুনি চাব যিবিলাক এপ্লিকেশনৰ সাইডত তেনে ধৰণৰ মানে মিউজিক দিব বিচাৰে সেই এপ্লিকেশন কেটা জাস্ট ইয়াৰ পৰা আপুনি এবাৰ হেডি কৰি দিব এনেবল কৰি দিব এনেবল কৰি দিয়াৰ লগে লগে কিন্তু সেই এপ্লিকেশন বিলাকৰ সাইডত মিউজিক মাৰি থাকিব এয়া হৈছে Edge লাইটিংৰ কাম আমি আৰু সব ভিতৰত কি আছে এতিয়া আমাৰ কথাটো হৈছে আপুনি এটো দেখা পাইছে এটা টাচ বটনৰ নিচিনা এটা বস্তু আপুনি দেখা পাইছে এটো হৈছে এটা বহুত ভাল বস্তু ইয়াৰ কামটো মই দেখাই আছো ইয়াত এটা অপচন আছে আইকন বুলি আপুনি আইকনত যাব আইকনত গলে ইয়াৰ যেটো সাইজটো এটো আমি ম্যাক্স কৰি দিম চাব পাৰিছে ম্যাক্স কৰি দিয়াৰ লগে লগে ইয়াৰ আইকনৰ সাইজটো কিন্তু ডাঙৰ হৈ গৈছে তেমি সৰু কৰিলে সৰু হৈ যাব অলপ ডাঙৰ কৰিলে এটো ডাঙৰ হৈ যাব তাৰ পিছত এটো ট্ৰান্সপাৰেন্সি আমি যদি এটো কমাই দিও ইয়াৰ মানে অপাসিটিটো অলপ কমি গৈছে আৰু যদি বঢ়াই দিও মানে অপাসিটিটো বাঢ়ি গৈছে ট্ৰান্সপাৰেন্সিটো আপোনাৰ নিজৰ মতে ৰাখিব যিমানত ৰাখি ভাল লাগে হেমতে আপুনি কাস্টমাইজ কৰিব ট্ৰান্সপাৰেন্সি বুলি নহয় এই এপ্লিকেশন বিলাকৰ যিমান বস্তু আছে আপোনাৰ যেনেকৈ ৰাখিলে ভাল লাগে আপুনি তেনেকৈ কাস্টমাইজ কৰি ল'ব ইয়াৰ যেটো হেৰিটো আছে এটো Galaxy S9 S8 Note 8 Note 7 ইয়াৰো আপুনি দিব পাৰে
নৰ্মেলি যেটো আছে আমি হেতুৱে ৰাখিম ইয়া চাব পাৰিছে ইয়াত দিয়াৰ লগে লগে কিন্তু ইয়া যেটো বাটনটো চেঞ্জ হৈ গৈছে মই জাস্ট চেঞ্জ কৰি দিছো যেটো আইফোনৰ আছে না আইফোনৰটো ৰাখিছো এটো আৰু অলপ ডাঙৰ কৰি দিছো চাব পাৰিছে এটা ফুটাৰ দিছে না এতিয়া যদি আমি এই বাটনটো টাচ কৰো টাচ কৰিলে দেখা পাইছে আমি যে কন্টাক্টত লগাইছিলো এত কেটামান কন্টাক্ট আছে জাস্ট এইটো কন্টাক্ট মই দেখাইছো এতিয়া আমি ইয়াত ডায়াল পেডত দিয়াৰ লগে লগে এটো কল কানেক্ট হৈ যাব তে আৰু এটা স্লাইডিং কৰি চাও ইয়াতো কেটামান শৰ্টকাট এপ্লিকেশন আছে ইয়াৰ পৰা আপুনি শৰ্টকাট এপ্লিকেশন বিলাক ইউজ কৰিব পাৰিব সেটিংস আছে ক্যামেৰা আছে আৰু এটা স্লাইডিং কৰিলে আমাৰ যেটো হেৰিটো আছে ওয়েদাৰ যেটো উইডজেটটো ইয়াত হৈ আছে আৰু এটা স্লাইড কৰিছো ইয়াত আপুনি মিউজিক প্লেয়াৰ বিলাক বজাব পাৰিব ইয়া আছে মিউজিক প্লেয়াৰ এটা মিউজিক সাৰ্চ কৰিলে অনলাইন মিউজিক আছে আপুনি ইয়াৰ পৰা প্লে কৰিব পাৰে তাৰ পিছত এটো হৈছে আমাৰ এটা কম্পাস হয় এটো কম্পাসৰ সহায়ত আপুনি দিশ নিৰ্ণয় কৰিব পাৰিব আৰু এটা স্লাইড কৰিছো ইয়াত এন্টাৰটেইনমেন্ট কিছুমান পিকচাৰ আছে এই পিকচাৰ বিলাক আপুনি চাব পাৰে আৰু এটা স্লাইড কৰিছো ইয়াত কেটামান বস্তু আছে এই বস্তু কেটা বহুত ভাল এটো দেখা পাইছে আপুনি ভলিউমৰ এটো তলফালে টানি দিয়াৰ লগে লগে ভলিউম কমিব আৰু ওপৰত দিয়াৰ লগে লগে ভলিউম বাঢ়িব আৰু এটা হৈছে ব্ৰাইটনেছ আপুনি তলফালে দিলে ব্ৰাইটনেছটো কমিব ওপৰৰ পিনে দিলে এটো ব্ৰাইটনেছটো বাঢ়িব আৰু এটো হৈছে নাইট মোড কি ধুনিয়া লাগিছে ন এটো হৈছে স্ক্ৰিন টাইম আউট আপুনি দেখা পাইছে ইয়াত স্ক্ৰিনৰ টাইম আউটটো আপুনি কম বেছি কৰিব পাৰে ইয়াত আৰু কেটামান সেটিংস আছে হেটো আছে ক্যামেৰাটো আছে আৰু টৰ্চ লাইট আছে ওপৰত আছে ওয়াইফাই ব্লুটুথ ডেটা ফ্লাইট এই বস্তুবিলাক আপুনি চাই ল'ব পাৰে বহুত ভাল এটা এপ্লিকেশন আপুনি ব্যৱহাৰ কৰিব যিকোনো প্ৰযুক্তিগত সহায়ৰ কাৰণে আপোনালোকে আমাৰ ফেসবুক গ্ৰুপত জয়েন কৰিব পাৰে দা টেক সাপোৰ্ট প্ৰযুক্তিৰ সমৰ্থন এই গ্ৰুপটোৰ লিংক আৰু এপ্লিকেশনৰ লিংকৰ সৈতে দুইটা লিংক মই ভিডিও ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে তাৰ পৰা ফেসবুক গ্ৰুপতো জয়েন কৰিব পাৰিব বা এপ্লিকেশনটো ইনষ্টল কৰি ল'ব পাৰিব আজি এইখিনি আছিল পৰৱৰ্তী সময়ত আকৌ লগ পাম থ্যাংক ইউ